हेलो फ्रेंड्स मोर नतुन यूट्यूब चैनल स्वागतम जनालो आपनालोके इयाते देखा पाबो जे आंडारग्राउंड केनेके करे इलेक्ट्रनिकर विषय टिप्स एंड ट्रिक्स एंड ब्लग्स इबिलाक आपनालोके देखा पाबो। आज आपनालोকক मैं देखुवाम जे इयाते केनेके आंडारग्राउंड करिब लागे आरो काटिंग केनेके करे एबिलाकर विषय आपनालोके ब्लगटो पाबो। एइटु बिल्डिंगते आमार काम हबो आपनालोके चाइ लওক। आमार इयाते काम हबो आपनालोके देखिए जागातो इयाते माने तुए काटिए बोले कि इयाते तुए ना लागे ताते लाइटটো থাকিব ইয়াতে এখন বোর্ড থাকিব মানে ইয়াতে আপনার বেলকনি মানে ছাদৰ ওপৰত আহিলে ইয়াতে যেতিয়া সুইচটো অন কৰিব তাৰে লাইটটো জ্বলিব আৰু তলটো অন কৰিলে তলটো অন হ'ব। আপোনালোকৰ এনেকুৱা কাটিংটো হ'ব ইয়াৰ পৰা আহি আপোনালোকৰ ইয়াৰ পৰা এনেকৈ কাটিংটো হৈ ইয়াতে আপোনাৰ জুন মানে ইপিনৰ পৰা আপোনাৰ মেইন লাইনটো ওলাই যাব এটা দেখুন इपिने दी अपना ओलाई যাব ইয়াতে আপনার মেইন লাইনৰ তার আছে মানে উপৰৰ কাৰণে উপৰ প্ৰভিজনৰ কাৰণে তো ইয়াৰ পৰা যাইব না এনেকুৱা কাটিং হয় ইয়াতে লাইটটো হ'ব আৰু ইয়াৰ পৰা এনেকুৱা কাটিং হয় আপোনালোকৰ ইয়াৰ পৰা ইয়াতে আৰু ইপিনৰ পৰা কি লাইন বলে আপুনি ইয়াৰ পৰা ইপিনে কাটিং হৈছে ইয়াতে ফাস্টাৰ পৰা আছে কিন্তু ইমান প্ৰবলেম নাই ইয়াতে ব্লক এটা আছে ৰঙাইটা থাকি অলপ কষ্ট ব্লক কাটিলে ব্লক এটাতো ইমান টেনশ্যন নাই ব্লক এটাৰ কিছুমান প্ৰবলেমো আছে আৰু কিছুমান খাদ্য আছে মই আপোনালোকক সেইটো বাৰু কিছু জনাই আছোঁ ভিডিঅ'ত আপোনালোকে চাই থাকক। এইটো দেখছি এইটো কি হয় এইটো হৈছে মিনি কাটাৰ মেচিন এইটোৰ দ্বাৰা আমি ৱাল কাটো ইয়াতে আপোনাৰ 4 ইঞ্চি ব্লেড লগা আছে 110 mm আপোনালোকে 5 ইঞ্চিও পায় কিন্তু এইটো মেচিনৰ কাৰণে 4 ইঞ্চিটো বেষ্ট আৰু আৰপিএমটো সদায় চাই মেচিনৰ ব্লেড কিনিলে এইটো হৈছে 15000 আৰু এখন আছে ব্লেড আপোনাৰ টাইলছ কাটা ব্লেডটো ইয়াতে নলগাব পাৰা এইখন অলপ হিট হয় আৰু ভাঙি যাব চান্স থাকে তো মই এটা কাটিং কৰি আছোঁ আপোনালোকে চাই থাকক। আমি কাটিং কৰিলোঁ কাটিং কৰি কিনে ইয়াতে এটা বক্স দিলোঁ বক্সটো দিয়াৰ কাৰণ ইয়াতে তাৰমানে ডিজাইন লাইট হ'ব ইয়াতে ডিজাইনিং লাইট হ'ব ডিজাইনিং লাইটটো আপোনাৰ চেৰিৰ পিনে ফ'কাছ মাৰিব আৰু আমাৰ চাৰ্কিটটো ঘূৰিব ইপিনে দি ইয়াতে জংচন ঘূৰিব ইয়াৰ পৰা আপোনাৰ উঠি যায় চিধা আপোনাৰ এই যাতে মিডিলত এটা লাইট পইণ্ট হ'ব সেইটো আপোনাৰ মিডিলৰ লাইটটো হ'ব আপোনাৰ টুৱে লাইটৰ পৰা এনেকুৱাকৈ আহি আৰু ইয়াতে আপোনাৰ হ'ব এটা জংচন ইয়াতে এটা হ'ব জংচন ইয়াতেও আপোনাৰ ডিজাইনিং লাইট হ'ব। আপোনালোকৰ যদি ভিডিঅ'টো চাই কিনে যদি ভাল লাগিলে তো তেনেহ'লে লাইক কৰি দিব আৰু ইলেক্ট্ৰিকৰ বিষয়ে যদি আৰু জানিবলগীয়া আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড বেল নটিফিকেশ্যনটো অন কৰি দিব।